এইটো আমাৰ ভোগালী বিহুৰ যেহেতু গুৰু বিহুৰ দিনাখন এইটো হ'ল জঙা আমাৰ ৰাভাৰ পৰম্পৰা জঙা যেহেতু আমি ভোগালী বিহুৰ দিনাখন গুৰু বিহুৰ দিনাখন আমি সকলোৱে ৰাইজ মিলি আমি এসাঁজ ভাত খাওঁ যেহেতু আমি আগৰ পৰা পৰম্পৰা আমি মানে চেয়াৰত বহি নাখাওঁ আমি মাটিত বহি কলৰ পাতত ভাত খাওঁ যেহেতু এইবাৰ আমি কলপাত ব্যৱহাৰ কৰা নাই যেহেতু আমি ওৱান টাইম প্লেট আমি ব্যৱহাৰ কৰিছোঁ মানে আগৰ দিন মানে আজিকালি মানে পাহাৰত যাবলৈ মানে এলাহ পায় মানে তথাপিও গৈছে আনিছে যেহেতু আমাৰ এইটো ৰান্ধনীশালী এইবিলাক আমাৰ ৰান্ধনীবিলাক কি ফূৰ্তি মানুহবিলাক চব্জিবিলাক ভাল হৈছে বুলি কৈ আছে না আমাৰ কি ফূৰ্তি আমাৰ মচন কি চাবি এইটো মেইন বস্তু ৰান্ধনী যেহেতু আমি প্ৰথমে পুৰুষবিলাকক অকল পুৰুষবিলাকক খোৱা দেখিছিলোঁ যেহেতু আমাৰ নিয়মত মানে প্ৰথমে পুৰুষবিলাকে খাব আৰু ল'ৰাবিলাক তাৰপিছত এইটো আমি ছোৱালীবিলাকক আৰু মহিলাবিলাকক দেখিবলৈ পাই আছোঁ যেহেতু পুৰুষবিলাক প্ৰথমে ছেকেণ্ড টাইমত মানে মহিলাবিলাকক আৰু সৰু ছোৱালীবিলাকক খাবলৈ দিয়া হয় আমি এনেকুৱাই বছৰত মানে আমি খাওঁ